গুড মৰ্ণিং সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে ৰাতিপুৱা ৰ'দটো কিমান বেছিকৈ ওলাইছে। আৰু এতিয়া এই ৰাতিপুৱা গৰম পানী খাবৰ বাবে লৈছোঁ। মানুহজনৰ বাবে নেমু চেপ দিছোঁ গৰম পানী। তেওঁ ৰাতিপুৱা সদায় গৰম পানী গিলাচ নেমু চেপি মৌ জোলৰ লগত খায়। আৰু এয়া আমাৰ ছোৱালী শুই আছে। যিহেতু ৰাতিপুৱা ৰ'দটো সৰু ল'ৰা ছোৱালীক গাত পোৱাটো ভাল, সেয়েহে মই তাইক ৰুমৰ পৰা আনি এই বাহিৰৰ বিচনাত দিওঁ, যাতে তাইৰ ভৰিকেইখনৰ ৰ'দ পৰি থাকে। আৰু এয়া খাবলৈ লৈছোঁ মই তাক লাল চাহ। আৰু এয়া আমাৰ কলিজা উঠি পিনি দাঁত ঘঁহিছে ৰাতিপুৱা। বাছডাল এনেকৈ নলয়, এনেকৈ ধৰা, এইখিনিত ধৰা চাওঁ, সেনেকৈ নহয়, এইডোখৰত এনেকৈ ধৰি এনেকৈ ঘঁহা। কি কৰি লোৱা। আৰু আমাক গৰম লাগিছে, ফেন চেন চলি আছে। আৰু এয়া আমাক কলিজাই খাবলৈ লৈছে সান্দহ, গৰম পানী, বিস্কুট। এয়া খোৱাহি বহা। আৰু এয়া মই বনাবলৈ লৈছোঁ পনীৰ। তাৰ বাবে মই লৈছোঁ এটা বিলাহী, পিঁয়াজ, নহৰু, আলমণ্ড, কাজু আৰু খিচমিচ। আৰু এফালে মঠি লৈছোঁ আটা। আৰু এই সকলোখিনি এতিয়া এটা পেষ্ট বনাই ল'ম। আৰু মই এই পেষ্টখিনিতে কেৰাহীত দি ল'লোঁ। জোখমতে হালধি দি ল'লোঁ, অকণমান জিৰা গুড়ি দি দিলোঁ, জোখমতে নিমখ দি ল'লোঁ। এতিয়া ভালদৰে লৰাই দিলোঁ। আৰু এতিয়া মই ভালকৈ ভজাৰ পিছত ইয়াত অলপ গৰম পানী দি ল'লোঁ। আৰু ভালদৰে উতলাৰ পিছত মই ইয়াত পনীৰখিনি দি ল'লোঁ। আৰু এফালে মই ৰুটিখিনি বেলি ল'লোঁ। আৰু এয়া মই বনাই লৈছোঁ ৰুটিকেইখন। আৰু এয়া মোৰ পনীৰ চব্জি হৈ গ'ল। আৰু এয়া মোৰ ৰুটি চব্জি ৰেডি হৈ গ'ল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।